হেল্ল' বন্ধুসকল, আহক আজি আমি এটা ইণ্টাৰেষ্টিং টপিকৰ ওপৰত ডিছকাছ কৰিম। বাৰু আপোনালোকৰো মন যায় নেকি কেতিয়াবা কোনোবা এটা কোম্পানীৰ বিষয়ে জানিবলৈ, যে কোম্পানীৰ ডিৰেক্টৰ কোন কোন আছে বা কোম্পানীৰ পেইড আপ শ্বেয়াৰ কেপিটেল কিমান হয়? কেতিয়াবা আমাৰো মন যায় ন, যে আমি ৰিলায়েন্সৰ চাম, ৰিলায়েন্সৰ পেইড আপ শ্বেয়াৰ কেপিটেলনো কিমান আছে, ৰিলায়েন্সৰ ডিৰেক্টৰ কোন কোন আছে ন? এইবিলাক মন যায় জানো? যদি মন যায় তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈ চাওক। মই মৃন্ময় ভট্টাচাৰ্য, আহক তেতিয়াহ'লে আজি চাওঁ। চ' ষ্টাৰ্টিঙতে আপুনি কি কৰিব, আমি এটা ছাইট খুলিব লাগিব হা। ছাইটৰ নাম হ'ল mca.gov.in। ঠিক আছে, ছাইটটো চাই লওক, mca.gov.in। ঠিক আছে, চ' প্ৰথমতে এই ছাইটটো খুলি ল'ম আমি। এই ছাইটটো অকণমান শ্ল' হা, বেয়া নাপাব। চ' এইটো ছাইট অকণমান টাইম লয় খোলোতে। চ' খুলি গ'ল ছাইট, মিনিষ্ট্ৰি অফ কৰ্পৰেট এফেয়াৰ্ছ। ঠিক আছে, চ' ইয়াতে আমি যাব লাগিব ফাৰ্ষ্ট MCA ছাৰ্ভিচেছ। MCA ছাৰ্ভিচত গৈ আপুনি চাওক, MCA ছাৰ্ভিচত আমি যাম মাষ্টাৰ ডাটাত কি আছে, ভিউ কোম্পানী অৰ LLP মাষ্টাৰ ডাটা। ইয়াতে ক্লিক কৰক, গ'ল খোলা। ঠিক আছে, চ' ইয়াতে চাওক কোম্পানী LLP নাম সুধি আছে, কোম্পানী বা LLPৰ নাম। ঠিক আছে, চ' ইয়াতে আমি বাৰু ইয়াতে চাৰ্চত ক্লিক কৰিব লাগিব। ক্লিক কৰি চাওক, ইয়াতে আমি বাৰু মাৰিম কি, বাৰু চাওঁ টাটা কনচালটেঞ্চি ছাৰ্ভিচৰে চাওঁ বাৰু, টাটা কনচালটেঞ্চি ছাৰ্ভিচ। ঠিক আছে, চাৰ্চ কৰি চালোঁ, ইয়াত দেখাই আছে টাটা কনচালটেঞ্চি ছাৰ্ভিচ লিমিটেড। ইয়াতে ক্লিক কৰিলোঁ, চাওক ইয়াতে চিন নম্বৰ দেখাই আছে, এইটো অট'মেটিক আহি গ'ল। চ' ইয়াতে কেৰেক্টাৰ ভৰাব লাগে, কেৰেক্টাৰ ভৰাম আমি P, ইয়াতো OTDER। এইটো আকৌ ঠিক আছে, নতুনকৈ ভৰি আছোঁ, MILINGS। চ' খুলি গ'ল কোম্পানীৰ ডিটেইল। চাওক কোম্পানীৰ চিন নম্বৰ আহিছে, কোম্পানী নেম টাটা কনচালটেঞ্চি ছাৰ্ভিচেছ লিমিটেড, ROC কোড মুম্বাই। চ' মুম্বাইৰ ROCত ৰেজিষ্টাৰ্ড আছে। চ' কোম্পানী কেটেগৰী কোম্পানী লিমিটেড বাই শ্বেয়াৰ, কোম্পানী চাব কেটেগৰী নন গভৰ্ণমেণ্ট কোম্পানী, ক্লাছ অফ কোম্পানী পাব্লিক কোম্পানী হয়, অথৰাইজ শ্বেয়াৰ কেপিটেল কিমান আছে চাওক, পেইড আপ শ্বেয়াৰ কেপিটেল কিমান আছে চাওক, ডেট অফ ইনকৰ্পৰেশ্যন চাওক 1901-1995, ৰেজিষ্টাৰ্ড এড্ৰেছ কি আছে চাওক। তাৰপিছত চাওক ৱেডাৰ লিষ্টেড অৰ নট লিষ্টেড আছে, ইমেইল ID দিয়া আছে। তাৰপিছত চাওক ডেট অফ লাষ্ট AGM, এনুৱেল জেনেৰেল মিটিং লাষ্ট কেতিয়া আছিলে লিখিছে, ডেট অফ বেলেঞ্চ শ্বীট লাষ্ট কেতিয়া আছে দেখাইছে। তাৰপিছত চাওক কোম্পানী ষ্টেটাছ, কোম্পানী আছে, কোম্পানী এক্টিভ আছে। ঠিক আছে, এইবিলাক চাৰ্জেছ দেখাইছে, এছেট আণ্ডাৰ চাৰ্জেছ। তলত চাওক, তলত কি দেখাইছে, ডিৰেক্টৰ ছিগনেটৰী ডিটেইলছ। চ' চাওক ইয়াতে ডিৰেক্টৰবিলাকৰ নাম দিয়া আছে, দিন নম্বৰ দিয়া আছে, কিছুমানৰ পেন নম্বৰ দিয়া আছে। ঠিক আছে, চ' এনেকৈ আপোনালোকে চাব পাৰে কোম্পানীৰ ডিটেইলছ। আপুনি যিকোনো কোম্পানীৰ নাম মাৰক, ইয়াতে চাৰ্চ কৰক, চাৰ্চ কৰি আপুনি ওলাব পাৰে। কোম্পানী বুলি নহয়, অকল LLPৰ পাৰিব। ঠিক আছে, চ' আজিলৈ ভিডিঅ'টো এইটোৱে। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এবাৰ শ্বেয়াৰ কৰি দিব। ঠিক আছে, আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাৰু আজিলৈ ইমানেই, থেংক ইউ।